ফাৰ্ষ্ট টিপ এইটো হৈছে যে আমি ফাৰ্ষ্ট এইটো একচেপ্ট কৰিব লাগিব যে আমাৰ লাইফত কেতিয়াও আমি ভবা ধৰণে বস্তুবিলাক নহয়। অ'কে, আমি যি নাভাবোঁ সেইটো হ'ব পাৰে, আমি যি ভাবোঁ তাৰ অপজিটটো হ'ব পাৰে, তাৰ কমপ্লিটলি উল্টাটো হ'ব পাৰে। চ' সেইটো আমি আগতে জানি লোৱা উচিত। আমাৰ লাইফত বেছিভাগ প্ৰব্লেম এইটো কাৰণে হয়, বা এটা প্ৰব্লেম হোৱাৰ পিছত আমি এইটো কাৰণে বেয়া লাগে কাৰণ আমি এইটো এজিউম কৰি লওঁ, এইটো আমি ধৰি লওঁ বা আমি এইটো বিশ্বাস কৰি লওঁ যে আমাৰ লাইফত সকলো সদায় আমি ভবা ধৰণে হৈ থাকিব। মই যি কামেই নকৰোঁ কিয়, মই য'তে নাথাকোঁ কিয়, অ'কে, মোৰ লাইফত কেতিয়াবা প্ৰব্লেম আহিব, মোৰ লাইফত কিছুমান বস্তু মই ফেচ কৰিব লাগিব, আৰু কিছুমান প্ৰব্লেম মই ফেচ কৰি আগুৱাই যাবই লাগিব, আৰু সেইটোৱে লাইফ হয়। চ' সেইটো আমি ফাৰ্ষ্ট একচেপ্ট কৰিব লাগিব, ফাৰ্ষ্ট আমি এইটো জানি ল'ব লাগিব। চ' প্ৰথম কথা হ'ল এইটো। ছেকেণ্ড কথা হৈছে আমি বেছিভাগ টাইম এইটো চাওঁ, কি আমি কণ্ট্ৰল কৰিব পাৰোঁ সেইটোত নাচাওঁ, আমি কি কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইটোত চাওঁ, আৰু কি কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইটোত বেছি ফ'কাছ কৰোঁ। আমাৰ পাষ্ট, অ'কে, যোৱাকালি আমাৰ লগত কি হ'ল, যোৱাকালি আমি কি প্ৰব্লেম ফেচ কৰিলোঁ, সেইটোক লৈ হয়তো আমি আজি বহুত টেনশ্যন লৈ আছোঁ। এবছৰ আগত আমাৰ লগত কি হৈছিলে, এবছৰ আগত মই কি কৰিছিলোঁ, অ'কে, মানুহে মোৰ লগত কি কৰিছিল 2 বছৰ আগত, 3 বছৰ আগত, সেইটো আমি ভাবি এতিয়া টেনশ্যন লৈ আছোঁ। বা যোৱাকালি আমাৰ লগত কি হ'ল। চ' পাষ্ট যিটো হয় আপুনি কণ্ট্ৰল কৰিব নোৱাৰে, আৰু আপুনি বহুত ভাবি থাকিলেও, আপুনি সেইটোৰ বিষয়ে বহুত টেনশ্যন লৈ থাকিলেও, বহুত ষ্ট্ৰেছ লৈ থাকিলেও সেইটো চেঞ্জ হৈ নাযায়। চ' কণ্ট্ৰল কৰিব নোৱাৰা বস্তু পাষ্ট। বেলেগ মানুহক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, বাট আমি বেছিভাগ টাইম চাওঁ যে এইটো মানুহে মোৰ লগত যাতে এনেকুৱা নকৰে, সেইটো মানুহে মোৰ লগত যাতে এনেকুৱা নকৰে, বা সেইটো মানুহে যাতে মই যেনেকুৱাকৈ ভাবোঁ সেনেকুৱাকৈ মোক বিহেভ কৰে বা যি নকৰে কিয়, সেইটো আমি বেলেগক কণ্ট্ৰল কৰিব চাওঁ, যিটো পচিবল নহয়। চ' এইবোৰ বস্তু যিবিলাক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইবিলাকক আমি চোৱাতছে আমি চাব লাগে যে আমি কি কণ্ট্ৰল কৰিব পাৰোঁ, আমাক নিজক কণ্ট্ৰল কৰিব পাৰোঁ। আমাৰ হেবিটছ, আমি ডেইলি যিখিনি কাম কৰোঁ সেইখিনি আমি কণ্ট্ৰল কৰিব পাৰোঁ। ৰাতিপুৱা উঠি কিনে আমি কি কৰিব লাগে, আমি মোবাইলটো লৈ গেম খেলি বা গান শুনি শুই থাকিব লাগে বিচনাত, নে ৰাতিপুৱা উঠি কিবা এটা ভাল কাম কৰিব লাগে আৰু দিনটোৰ কাৰণে আমি ৰেডি হ'ব লাগে। চ' বেছিভাগ টাইম আমি লেজি হৈ বিচনাত শুই থাকোঁ, লেজি হৈ আমি যিটো কাম আমি একচুৱেলি কৰিব নালাগে সেইটো কাম কৰি থাকোঁ, মোবাইলটো লৈ কিনে জাষ্ট লেজি হৈ বহি থাকোঁ। চ' আমি সেই টাইমত নিজক কণ্ট্ৰল কৰিব পাৰোঁ। নিজৰ হেবিটছ, ডেইলি যিখিনি আমাৰ হেবিট আছে, আমাৰ মাইণ্ডত যিখিনি থটছ ডেইলি আহি আছে, সেই থটছখিনি ক'ৰ পৰা আহে, আমাৰ ওচৰত যিখিনি মানুহ আছে, অ'কে, বা আমি ডেইলি যিখিনি কাম কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে যে আমাৰ লাইফত কেনেকুৱা থটছ আহে, আমাৰ মাইণ্ডত কেনেকুৱা থটছ আহে। চ' আমি যিমান ভাল হেবিট বনাম লাইফত, আমি ডেইলি যিখিনি হেবিট বনাম, ডেইলি যিখিনি কাম কৰিম, তাৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ মাইণ্ডত কেনেকুৱা থটছ আহে। আৰু আমাৰ মাইণ্ডত যেনেকুৱা থটছ আহে সেইমতে আমি কাম কৰোঁ, সেইমতে আমি একশ্যন লওঁ। আমাৰ মাইণ্ডত যদি ভাল থটছ আহিছে, আমি ডেইলি ভাল কাম কৰিম। আমাৰ মাইণ্ডত যদি এনি টাইম নেগেটিভ থটছ আহি থাকে, আমাৰ ভয় লাগি থাকে, আমাৰ পাষ্টৰ প্ৰতি আমাৰ যিটো মই ক'লোঁ কণ্ট্ৰল কৰিব নোৱাৰোঁ, বাট সেইটোৰ প্ৰতি যিটো পেইন হয় এতিয়াও যদি মই মনত কৰি আছোঁ, বা ফিউচাৰৰ প্ৰতি মোৰ ভয়, সেইবিলাক আমি নেগেটিভ যিবোৰ থটছ আমাৰ মাইণ্ডত কেতিয়া আহিব, যেতিয়া আমি একো নকৰি শুই থাকোঁ, লেজি হৈ বহি থাকোঁ, সেই টাইমত আমাৰ সেইবিলাক বেয়া থটছবিলাক আহে, নেগেটিভ চিন্তাবিলাক আহে। চ' আমি কি কণ্ট্ৰল কৰিব পাৰোঁ, আমাৰ নিজৰ যিখিনি হেবিটছ হয় সেইখিনি কণ্ট্ৰল কৰিব পাৰোঁ। আমি যদি নিজৰ যিখিনি কাম সেইখিনি আমি কণ্ট্ৰল কৰোঁ, যি কাম আমি কৰিব লাগে সেইটো কাম কৰোঁ, তেন আমাৰ লাইফত আমাৰ মাইণ্ডত যিখিনি থটছ আহিব সেইখিনি ভাল চিন্তা আহিব, ভাল থটছ আহিব। আৰু যিমানে ভাল চিন্তা আহে সিমানে ভাল কাম কৰিম, সিমানে আগবাঢ়ি গৈ থাকিম। চ' সেইবোৰ বস্তু আমি কণ্ট্ৰল কৰিব পাৰোঁ, বাট সেইটো নকৰি আমি কেতিয়াও এইটো নাচাওঁ যে মই নিজক কেনেকৈ আগবঢ়াই নিব লাগে, মোক কেনেকৈ ডেভেলপ কৰিব লাগে, নিজক কেনেকৈ ইম্প্ৰুভ কৰিব লাগে। আমি সেইটো নাচাই বেছিভাগ টাইম চাওঁ বেলেগ মানুহে যাতে চেঞ্জ হয়, বেলেগ মানুহে যাতে এইটো মোৰ লগত নকৰে, মোৰ লগত পাষ্ট কিয় এনেকুৱা হৈছে, ফিউচাৰ কেনেকুৱা হ'ব। চ' এইবিলাক আমি কণ্ট্ৰল কৰিব নোৱাৰা বস্তুক বেছি ফ'কাছ কৰোঁ, বাট আমি নাচাওঁ যে কি কণ্ট্ৰল কৰিব পাৰোঁ। আমাক নিজক কণ্ট্ৰল কৰিব পাৰোঁ, নিজক আমি বনাব পাৰোঁ, নিজৰ ভাল হেবিটছ ক্ৰিয়েট কৰিব পাৰোঁ। চ' সেইবিলাকত ফ'কাছ কৰক, তেতিয়া আপুনি প্ৰব্লেম থাকিলেও আপোনাৰ লাইফত আপোনাৰ যিটো পজিটিভিটি হয় সেইটো আপোনাৰ লাইফত সদায় থাকিব, আৰু আপুনি আগবাঢ়ি গৈ থাকিব পাৰিব। আৰু 3 নম্বৰ কথা এইটো হৈছে যে আপুনি আপোনাৰ যিটো ভেলিউ হয়, আপোনাৰ যিটো পাৱাৰ হয় সেইটো বুজি পাওক। এইখন এখন 200 টকীয়া নোট হয়, অ'কে। চ' এই নোটখনৰ ভেলিউ কিমান হয়, 200 ৰুপিজ, অ'কে। এইখন যদি মই এনেকৈ দিওঁ তেতিয়াও ইয়াৰ ভেলিউ 200 হৈ থাকিব। এখন যদি মই এনেকৈ দিওঁ তেতিয়াও 200 হৈয়ে থাকিব। এখন যদি মই এনেকৈ দিওঁ আৰু যদি মই দুবাকমান দিওঁ এতিয়াও ইয়াৰ ভেলিউ 200 হৈ আছে। আৰু যদি মই এনেকৈ দিওঁ তেতিয়াও ইয়াৰ ভেলিউ 200 হৈ আছে। চ' যিয়ে নকৰক কিয়
এই নোটখন 200 হৈ আছে ইয়াৰ ভেলু। কেতিয়াও এইখন মানুহে অ'কে যদি কাৰোবাক মই লাগে বুলি কওঁ, লাগে নেকি বুলি সুধোঁ, এইখন চবেই ল'ব। মই যদি এনেকৈ দিওঁ, ইয়াত পানীও পেলাই দিওঁ, শুকাই কিনে মানুহে এইখন ইউজ কৰিব। চ' এই নোটখনৰ ভেলু কেতিয়াও শেষ নহয়, যিয়ে নকৰোঁ কিয়। চ' আপোনাৰ লাইফতো আপোনাৰ ভেলু, আপোনাৰ প্ৰব্লেমবিলাকে, আপোনাৰ বেয়া টাইমবিলাকে, আপোনাৰ লাইফত যেতিয়া যিবোৰ পেইন আছে সেইবিলাকে আপোনাৰ যিটো পাৱাৰ হয়, যিটো ভেলু হয়, সেইটো কমাই দিব নোৱাৰে। যদি আপুনি নিজে হাৰি যায়, যদি আপুনি নিজৰ যিটো পাৱাৰ হয়, নিজে কিমান ষ্ট্ৰং হয় সেইটো আপুনি বুজি নাপায়, তে আপোনাৰ যিটো মূল্য হয়, যিটো পাৱাৰ হয়, সেইটো সদায় কমি গৈ থাকিব। সেইটো আপুনি কেতিয়াও বিচাৰি নাপাব। চ' যেনেকৈ সেই নোটখনৰ সদায় ভেলু থাকে, নোটখনৰ যিটো ভেলু কেতিয়াও নকমে। আপুনি যদি নিজৰ ভেলু কমি যাব নিদিয়ে, অ'কে, যদি আপোনাৰ লাইফত প্ৰব্লেম আহি আছে, আপোনাৰ লাইফত যিয়ে নহওক কিয়, আপোনাৰ যাতে ভিতৰৰ যিটো ষ্ট্ৰেংথ হয়, যিটো শক্তি হয়, যিটো বিলিভ হয়, যিটো পাৱাৰ হয়, সেইটো যাতে আপুনি হেৰুৱাই নেপেলায়। চ' এই তিনিটা কথা আপুনি যদি মনত ৰাখে, এই তিনিটা কথা যদি আপুনি সদায় বিশ্বাস কৰে, আপুনি এই তিনি কথা মানি চলে, দেন আপোনাৰ লাইফত প্ৰব্লেম সদায় থাকিব। যিটো মই প্ৰথম কথা ক'লোঁ যে আমি বুজি পোৱা উচিত যে প্ৰব্লেম সদায় থাকিব। প্ৰব্লেমৰ এবচেঞ্চ মানে হেপী লাইফ নহয়। যে হেপী লাইফ মানে এইটো নহয় যে আমাৰ লাইফত কোনো প্ৰব্লেমেই নাই, সদায় ভাল চলি আছে। অ'কে, হেপী লাইফ মানে কি হয়, প্ৰব্লেম থাকিলেও যাতে আপুনি সেইটো ফেচ কৰিব পাৰে, ফেচ কৰি আপুনি যাতে আগবাঢ়ি যায়, সেইটো এটা হেপী লাইফ হয়, সেইটো ছাকচেছফুল লাইফ হয়। আৰু 2 নম্বৰ কথা, আপুনি কি কণ্ট্ৰল কৰিব পাৰে সেইটো চাওক, আপুনি কি কণ্ট্ৰল কৰিব নোৱাৰে সেইটো নাচাব। অ'কে, পাষ্ট আপুনি কণ্ট্ৰল কৰিব নোৱাৰে, ফিউচাৰৰ কি ভয় আছে আপুনি সেইবোৰ ভয় কৰি থাকিলে নহ'ব, সেইবোৰ আপুনি কণ্ট্ৰল কৰিব নোৱাৰে। কি কণ্ট্ৰল কৰিব পাৰে? প্ৰেজেণ্ট, আপোনাক নিজক বনাব পাৰে, নিজৰ হেবিটছ আপুনি কণ্ট্ৰল কৰিব পাৰে, নিজে কি কাম কৰিছে সেইখিনি কণ্ট্ৰল কৰিব পাৰে। আৰু 3 নম্বৰ কথা, যিয়ে প্ৰব্লেম নহওক কিয়, যিয়ে নহওক কিয়, মানুহে যি নকয় কিয়, আপোনাৰ যাতে ভেলু নকমে, আপোনাৰ যদি নিজৰ পাৱাৰ যিটো আপুনি আছে, আপোনাৰ ভিতৰত যিটো ষ্ট্ৰেংথ, শক্তি আছে, যাতে আপোনাৰ সেইটো কমি নাযায়। চ' যিয়ে প্ৰব্লেম নহওক কিয় আপুনি যাতে ফেচ কৰিব পাৰে, আপুনি যিখিনি আপুনি এবিলিটি আছে আপোনাৰ সেইখিনি সদায় থাকিব। অ'কে, সেইটো আপুনি ইউজ কৰি আপুনি ডাঙৰ হ'ব লাগিব, সেইটো ইউজ কৰি আপুনি ছাকচেছফুল হ'ব লাগিব, হেপ্পী হ'ব লাগিব। চ' গাইজ, থেংক ইউ ছ' মাছ ফৰ ৱাচিং। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত, আৰু নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।